হেল্ল' গাইজ, আজি পথাৰৰ সোণগুটি চপাবলৈ যাওঁ। আজি প্ৰথম চপোৱাৰ দিন হ'ব। আজি আমাৰ মতে আম গাঁতত বুলি কয়, কিছুমানৰ মতে নকইনা অনা বুলি কয়। এই নিয়ম আজি কৰিবলৈ যাওঁ। ব'লক আজি আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। আমি আজি সোণগুটি চপাবলৈ গৈ আছোঁ। বন্ধুসকল, লেটেষ্ট আমি আহি পালোঁ পথাৰত আজি প্ৰথম ধান চপোৱা দিন। আমাৰ কিছুমানে নেমেলতে য়ামনেলা আচাং বুলিও কয়। আৰু সোণগুটি চপোৱাৰ প্ৰথম দিন আজি প্ৰথম সেৱা কৰি দুমুঠিমান চপাই লোৱা হয়। দুমুঠিমান কাটি মেলি ঘৰত লৈ গৈ ধুনীয়াকৈ ভঁৰালত সজাই দিয়াগৈ হয়। আজি এই কৰ্ম কৰিবলৈ আহিছোঁ। আজি বহুত আনন্দৰ দিন, কিয়নো বছৰত খেতিয়কে কপালৰ গাম মাটিত পেলাই যেতিয়া অকণ ধান পকি যায় আনিবলৈ হৈ, তেতিয়া খেতিয়কৰ মুখত আনন্দ হিৰিঙি আহে মুখত। এয়া ধান পকিছে, ভৰপূৰ ধান পকিছে। আপোনালোকে চাওক, এবাৰ ধুনীয়া হৈছে ধান। আগতীয়াকৈ ধানটো ৰোৱা হৈছে আৰু আগতীয়া ধান, কিয়নো আজিকালি এনেকুৱা প্ৰচেছ হৈছে। পিছতীয়াকৈ লগোৱাৰ কাৰণে যোৱা বছৰ অলপ ধানটো ভাল হৈছিলে, হ'লেও অকণমান পতান ওলালে। কিন্তু যিটো ধান এইবছৰ কৰিছোঁ, এই ধান অকণ পঠান যেন একো পঠান দেখা নাই। ধুনীয়া হৈছে। আৰু এইকাৰণে আপোনাৰ আগতীয়া ধান কৰা হৈছে। যোৱা বছৰ জাৰি সীমাত সৰিয়হ খেতি কৰা হৈছিলেগৈ। আজি মোৰ একদম হ'ল যে এইখন ধান কটাৰ পিছত আকৌ ইয়াত সৰিয়হ লগোৱা হ'ব। সৰিয়হৰ কাৰণে আগতীয়া ধান লগোৱা হৈছে। ইয়াৰ নাম আচলতে কোনোৱে জেগাই জেগাই বিভিন্ন ধৰণৰ আপোনাৰ নামেৰে নামাকৰণ কৰা হৈছে। এই ধানবিধৰ নাম কি আমি স্পষ্টকৈ নাজানো, কিন্তু এইটো আচলতে চিলাপতাৰ, যিটো আপোনাৰ চিলাপতাৰৰ পৰা অনা ধান কাৰণে ইহঁতক চিলাপতাৰ নামেৰে নামাকৰণ কৰা হৈছে। কিন্তু প্ৰকৃত নাম, এই ধানৰ প্ৰকৃত নাম কি আমি প্ৰকৃত নাম নাজানো। কিন্তু এইটো কিয় চিলাপতাৰ ৰখা হৈছে, আচলতে টাইভেদে যিবোৰ টাইৰ পৰা বস্তুবোৰ মানে অনা হয়, তেতিয়া আকৌ নামটো নাজানে, তেতিয়া আপোনাৰ নাম চিলাপতাৰ ৰখা হয়। সেয়া আমাৰ ইয়াত আপোনাৰ ধানৰ নামটো আপোনাৰ হেৰি হয়, কিছুমান ধানৰ নাম আপোনাৰ অভনৰি জৌ ৰখা হৈছিলে। অভনৰি জৌটো কিয় ৰখা হয়, আচলতে অভনৰি জেগাৰ পৰা আমাৰ অনা ধান কাৰণে অভনৰি জৌ ৰখা হ'ল, তেনেকুৱা এটা হয়। বিভিন্ন জেগাত বিভিন্ন ধানৰ নামাকৰণ আছে। বহুত ধান আছে। আজিলৈকে কিমানবিধ ধান আছে আমি নাজানো, কিন্তু যিবোৰ আমি থলুৱাভাৱে আগতে কৰিছিলোঁ, বৰধান, আপোনাৰ জহা, এইবোৰে কেইটামান ধানৰ নামেই জানো। কিন্তু যিটো নতুনকৈ ধানবোৰ ওলাইছে, ইহঁতৰ যোনটো জেগাৰ পৰা আনিছে, এইটো জেগাৰে নামাকৰণ কৰি দিয়া হৈছে। বাকী এতিয়া আমাৰ অলৰেডি কাটি দুমুঠিমান কাটি শেষ হৈছে। এতিয়া আমি লৈ যাবলৈ ওলাইছোঁ। এয়া চাওক আপোনালোকে, চাৰিওফালে ধানেই ধান, ইমান ধাননি পথাৰ। এইফালত ধাননি পথাৰত কেইবাজনেও ধাননিয়ে দাই আছে। এয়া ফালে এতিয়া আমি সোণগুটি চপাই প্ৰথম ধুমুটি লৈ আমি এতিয়া নকইনা ভঁৰালত উঠোৱাৰ নিয়ম কৰিম।
এয়া দাননীয়ে উঠাই ল'লে আপোনাৰ। অঁ এই আমি লৈ যাওঁ এতিয়া। এতিয়া ভঁৰালত নিবৰ কাৰণে ধান সজাই আছে। আমি ভঁৰালত উঠাম। এয়া দাৱনীয়ে এই ধান দুমুঠি সজাই আছে। যেনেকৈ ন ছোৱালীক ঘৰ উঠাওঁতে সজায়, তেনেকৈ প্ৰথম ধান কাটোতে এনেকুৱাকৈ আমাৰ সজাই লোৱা হয়। ধুনীয়াকৈ বান্ধি আপোনাৰ ভঁৰালৰ চুকত ওলমাই ৰাখিব। ধুনীয়া এইটো তৰা পাতৰ হয়। তৰাৰ তাৰি এতিয়া লৈ যোৱা হ'ব। এয়া আমাৰ নকইনা ভঁৰালত উঠাইছে। ধুনীয়াকৈ নকইনাক ভঁৰালত উঠাই ভঁৰালত এতিয়া ইফালে সোমোৱাই নিছে। মই য'ত স্থাপিত কৰিব লাগে এইটো আপোনালোকক নেদেখুৱাওঁ, কিয়নো মই ভঁৰালত নুঠোঁ। মাইকী মানুহে এতিয়া ভঁৰালত উঠি সংস্থাপন কৰিব। মই এতিয়া আপোনালোকক ভিতৰত নোসোমাওঁ কাৰণ